বন্ধুসকল, আজি আমি এনেকুৱা এটা উপায় বা ট্ৰিক শিকিম যাৰ জৰিয়তে পৃথিৱীৰ গোলকত থকা সকলোবোৰ মুখ্য ৰেখা বা কাল্পনিক ৰেখা কোনডাল ৰেখা কোন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে অতি সহজে আমি শিকি মনত ৰাখিব পাৰিম। বন্ধুসকল, এই উপায়টো অতি সহজ উপায়। যদি আপোনালোকে ভিডিঅ'টো ধ্যান দি চায় তেনেহ'লে এই বিষয়ত অহা যিকোনো প্ৰশ্নৰ উত্তৰ অতি সহজেই দিব পাৰিব। বন্ধুসকল, উপায়টো চোৱাৰ আগতে প্ৰথমে আমি পৃথিৱীৰ গোলকত থকা কাল্পনিক ৰেখাকেইডাল চাই লওঁ। মই আশা ৰাখিছোঁ এইটো সকলোৱে জানে, তথাপি আমি এবাৰ ৰিভিজন কৰি লওঁ আহকচোন। প্ৰথমতে আমি পৃথিৱীৰ চিত্ৰ আঁকিম আৰু এইডাল হ'ল কেন্দ্ৰত অঁকা অৰ্থাৎ 0 ডিগ্ৰীত অঁকা অক্ষাংশ ৰেখা, যাক কোৱা হয় ভূমধ্য ৰেখা বা বিষুৱ ৰেখা। বন্ধুসকল, এই ৰেখাডাল অঁকাৰ পিছত পৃথিৱী দুটা ভাগত বিভক্ত হ'ল। এটা হ'ল উত্তৰ গোলাৰ্ধ আৰু আনটো হ'ল দক্ষিণ গোলাৰ্ধ। আৰু ওপৰ ফালে দুডাল মুখ্য ৰেখা আছে আৰু তলৰ ফালে দুডাল মুখ্য ৰেখা আছে। বন্ধুসকল, এতিয়া আহিলোঁ আমি ট্ৰিকৰ ওপৰত। প্ৰথমতে আমি এখন টেবুল বনাম আৰু টেবুলখনত ক্ষেত্ৰফল অনুসৰি মহাদেশকেইখনৰ নাম লিখিম। বন্ধুসকল, মনত ৰাখিব, ইয়াক জনসংখ্যা বেছি বা কম থকা হিচাপত লিখিব নালাগে, ইয়াক ক্ষেত্ৰফল হিচাপতহে লিখিব লাগিব। আমি ইয়াত মহাদেশকেইখনৰ নাম লিখি ল'লোঁ আৰু এতিয়া ইয়াত কেৱল সোম আৰু কবি লিখিব লাগিব। 3 বাৰ সোম আৰু 3 বাৰ কবি। এয়া মই লিখিলোঁ সু-ম, সু-ম, সু-ম। হৈ গ'ল। ইয়াৰ পিছত লিখিব লাগিব ক-বি, ক-বি। আৰু এবাৰ এনেদৰে ওপৰৰ পৰা তললৈ ক-বি। আৰু ইয়াতেই আমাৰ আজিৰ ট্ৰিক সমাপ্ত হ'ল। এতিয়া আমি বুজি লওঁ এছিয়া মহাদেশৰ আগত কি কি আখৰ আহিলে। সু, ক, বি মানে সুমেৰু বৃত্ত ৰেখা, কৰ্কটক্ৰান্তি ৰেখা আৰু বিষুৱ ৰেখা। বন্ধুসকল, এই তিনিডাল ৰেখা পাৰ হয় কোনখন মহাদেশ? এছিয়া মহাদেশ। ইয়াৰ পিছত মকৰ ৰেখা, কৰ্কট ৰেখা আৰু বিষুৱ ৰেখা, এই তিনিডাল ৰেখা পাৰ হয় আফ্ৰিকা মহাদেশৰ মাজেৰে। উত্তৰ আমেৰিকা পাৰ হয় সু মানে সুমেৰু বৃত্ত ৰেখা আৰু ক মানে কৰ্কটক্ৰান্তি ৰেখা। আনফালে দক্ষিণ আমেৰিকা পাৰ হয় মকৰ ৰেখা আৰু বিষুৱ ৰেখাৰ মাজেৰে। আৰু ইউৰোপ পাৰ হয় সুমেৰু বৃত্ত ৰেখাৰ মাজেৰে। আৰু অষ্ট্ৰেলিয়া পাৰ হয় মকৰক্ৰান্তি ৰেখাৰ মাজেৰে। বন্ধুসকল, মই আশা কৰিছোঁ এই ট্ৰিকটো যাতে আপোনালোকৰ মনত থাকি গ'ল আৰু ইয়াত আপোনালোকৰ যাতে কোনো ধৰণৰ কনফিউজন ৰৈ যোৱা নাই।